নমস্কাৰ অসমবাসী ৰাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গেমিং সিং গাইজ। বহুত দিনৰ মূৰত ব্লগ ভিডিঅ' বনাবলৈ লৈছোঁ। তো আজি মই আহিছোঁ পথাৰত। তো পথাৰত ধান কাটি আছোঁ বৰ্তমান। তো ধান কাটি আছে আমাৰ আইতা কাটি আছে, মা কাটি আছে এইফালে। তো মই অহাই নাছিলোঁ, মই আৰু মানে কিবা বেলেগ কামত ব্যস্ত আছিলোঁ। যোৱাকালি ধান মানে কাটি অকণমান আহিছিলোঁ, আহি কিনে কাটি মানে এনেকৈ লৈ গৈছোঁ। তো ধান লৈ গৈছোঁ, আজিও আহিলোঁ। তো ধান কাটিম আজি, ইমান নাজানো ধান কাটিবৰ কাৰণে। তো গমেই পাই সকলো মানে এতিয়া ধান কাটা মৰা ছিজন। তো ধান কাটা মৰা ছিজন এতিয়া মানে চাৰিওপিনে এনেকৈ যোনবিলাক খেতিয়ক মানুহ বুজি পায় এইটো খেতিয়কৰ কিমান কষ্ট। বিধান তোলাৰ পৰা, বিধান পোতাৰ পৰা, মানে ধান পোতাৰ পৰা, তো মাটি চহোৱাৰ পৰা কিমান কষ্ট হয় খেতিয়কৰ। তো গমেই পায় যোনবিলাক খেতিয়কে। তো সেয়ে মানে আমাৰো নিজে খাব পৰাকৈ অকণমান খেতি কৰিছোঁ। ইয়াতে বেছি নহয়, আমাৰ মাটি বৰ্তমান এইখিনি আছে, 6 বিঘামান আছে। আমি বৰ্তমান কৰিছোঁ কিছু 4 বিঘামান খেতি কৰিছোঁ। তো তাকে মানে কাটি আছোঁ, বা ভালকৈ ইমান ধানখিনি কিবা কয় পকা নাই। তো মানে চাইডে মাজে মাজে এনেকৈ পকিছে। তো কাটি আছোঁ বৰ্তমান। আৰু সোনকালে আছে আমাৰ ভাগিন। তো তাকেই মানে ধান এতিয়া কাটিম। তো এয়ে আৰু গাইজ, তো আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱা হয় মানে। আৰু ইমান অভ্যাস নাই না বনোৱা, মই মাজে মাজে মানে বহুত দেৰিকৈ ব্লগ ভিডিঅ' দি আছোঁ। তো এতিয়াৰ পৰা ভাবি আছোঁ কি কণ্টিনিউ ব্লগ ভিডিঅ' বনাম। তো সেয়েহে মানে আপোনালোকৰ ছাপোৰ্ট লাগে, আপোনালোকৰ মৰম লাগে। আৰু আজিকালি মানে ভিডিঅ'ত ইমান ভিউজ নোযোৱা হৈছে। তো চেষ্টা কৰিম বনাবৰ কাৰণে ভালকৈ। তো আপোনালোকে মৰমবিলাক, চেনেহবিলাক দি থাকিব মোক আগলৈকে। চাব পাৰে আমাৰ খেতি পথাৰখন কি সুন্দৰ। তো গাইজ, মই এতিয়া ধান কাটিম। তো গাইজ, ইমান জল্দিকৈ নোৱাৰোঁ। তো অভ্যাস নাই ন এইবিলাক কৰা। তো গাইজ, নিজে খাবৰ কাৰণে কিমান কষ্ট কৰিব লাগে তো খেতিয়কসকলেহে জানে অকল। তো গাইজ, ইফালে আহি গ'ল আৰু সখীও ধান কাটব এতিয়া। এইফালে আৰু বিজি মানুহ আহি গ'ল, ব্যস্ত, এনি টাইম ব্যস্ত। মানুহ সৰু হ'ব পাৰে গাইজ, নাচে কিয় ফোন কাণত। তো গাইজ দেখিলে মোক দেখিলে ধান কাটা। তো পাৰিছোঁ নে নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। তো চেষ্টা কৰোঁ মানে অলপ হ'লেও। ধানৰ সিচ এনেকৈ ল'ব লাগে দুডল, তাৰপিছত এনেকৈ বান্ধিব লাগে গাইজ। তো যোনবিলাকে নাজানে তেওঁলোকক কৈছোঁ, আৰু মইতো বহুত জানো ক'ব গ'লে। ইচ্ছা ইমান টাইম লাগি যায় গাইজ, ইমান কষ্ট খেতিয়কৰ, ইমান কষ্ট গাইজ। যোনে খেতি কৰে যোনে, তেওঁলোকেহে জানে মানে খেতিৰ মূল্য কিমান, খেতিৰ কষ্ট কিমান।
বাবা মোৰ লঙাই মই হাত বিহাই গেল মোৰ ল কাবাই নহলি ভাই ভাই লৰি থাকে গাতা তো এতিয়া আমি ধানবিলাক গদ কৰি আছোঁ তো এঠাইত জমা কৰি আছোঁ জমা কৰি কিনে ঠেলা উঠাই কিনে ঘৰলৈ লৈ যাম তো গাইছ ধানবোৰ এনেকৈ হোলাবাৰীত লৈ কিনে এনেকৈ লৈ যাব লাগে তো হোলাবাৰী বুলি কয় তো এটা গান আছে নহয় গাইছ মাৰি দিম হোলাবাৰী হোলাবাৰী চৰি কলাবাৰী এনেই কয় না মাৰি দিম হোৱাইট ইজ কলাবাৰী তো হোৱাইট ইজ কলাবাৰী দিছ ইজ হোলাবাৰী গাইছ কলাবাৰী নহয় কি আছিল গানটো কলাবাৰী কলাবাৰী নবাৰী ন তো এনেই এই ধৰণে আমি বৰ্তমান কাম কৰি আছোঁ তো গাইছ ইয়া সুখীয়ে ধান আনিলে তো ইয়াতে আমি জমা কৰি আছোঁ ধানখিনি এতিয়া জমা কৰি লোৱাৰ পিছত এই ঠেলাখনত উঠিয়াম ঠেলাখনত উঠাই ঘৰলৈ লৈ যাম তো গাইছ এতিয়া ঠেলা উঠাই আছোঁ ধানবিলাক তো ঠেলা উঠাই পেলাই ঘৰলৈ যাম সুখী উঠাই আছে ধানবিলাক উঠাই দি বাপ্পা কেমেৰামেন বাপ্পা আমাৰ বাপ্পা ভাগিন আমাৰ কেমেৰা ধৰি আছে ইয়া আমার বাপ্পা ক্যামেরাম্যান ভোক লাগছে নাকি ভোক লাগছে ভোক লাগা নাই ভাত খাইছে না নাই কেমান খাইছা দুইবাৰ খাইছা তো কেমান ক্লাছত পঢ়ি আছা তুমি 1 ক্লাছত ৰোলং কিমান 7 কিমানজন চলি আছে তোমালোকৰ ক্লাছত 37 জন তোমাৰ নামটো ভালকে কোৱা নমস্কাৰ মোৰ নাম শ্ৰী ফ্ৰান্সিছ বৰা মাৰ নাম বঞ্জিতা বৰা দেউতাৰ নাম নন্দ বৰা বঢ়িয়া তো গাইছ আমি এতিয়া বৰ্তমান লৈ গৈ আছোঁ ধানখিনি ঘৰলৈ ইফালে বাপ্পা উঠাই দিছোঁ ওপৰত বাপ্পা কেমেৰা ধৰ কেমেৰাটো ল এই সুখী মাম্মাক দুখাও বৰা দে Wow, দেখা হৈছে নাই মোক আছে দে সিমানে সুখী মোক দুখাও তোমাৰ স্কুলখন নেকি এইখন তোমাৰ স্কুলখন নেকি কোনখন নহ'লে তোৰ স্কুল কি নাম তোমালোকৰ স্কুলখনৰ শংকৰদেৱ বিদ্যা নিকেতন বক কি শংকৰদেৱ বিদ্যা নিকেতন বক বকত পঢ়া খেলাখনত উঠি কেনেকুৱা লাগিছে আয়ো মল্লো যাম মই এইবাৰ কিয় একদম দাবি যাইছো একো নহয় দে এই তলত তুলব লাগিব নপৰা তত নপৰে ভালহে আৰাম খুন্দি মাৰি আং নেকি দিয়ে হ'ব আৰু মোবাইলটো দিয়ে পূৰ্ব পাপাক দিছে ওপৰত উঠাই গাইছ চাব পাৰে